এয়া হাতী ভেকুৰী ছিঙি আছোঁ। এইটো হাতী ভেকুৰী বুলি কয়। এইটো জেনেৰেলি যোনটো এটা ভেকুৰী থাকে, সৰু সৰু ভেকুৰী, সেই ভেকুৰীটোতকৈ অলপমান এইটো ডাঙৰ হয় অকণমান। এইটো কেনেকৈ খায়, কেনেকৈ ভাজি খায়, ইয়াত গোটেই চিঙাৰ পৰা মই আজি দেখুৱাম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখিছেনে ইয়াত এইজোপা দেখিছে নাই বাৰু? সকলোৱে চাগে চিনি পায়, দেখিছেই। হাবি জংঘলো ইয়াত পোৱা যায়, কিন্তু বহুতে এই বস্তুটো নাখায়, কিন্তু বহুতে জানে, বহুতে খায়। কিন্তু যিসকলে খায় তেওঁলোকে গম পায়। ইয়াক দুটা ধৰণে খাব পৰা যায়। বইল কৰিও পিটিকা কৰি খাব পৰা যায়। পিঁয়াজ, মিঠাতেল, কেঁচা মিঠাতেল, তাৰপিছত আৰু কিবা কিবি ইয়াত মিশ্ৰণ কৰি খাব পৰা যায়। আজি মই ভাজিয়ে দেখুৱাম, ভাজি কেনেকৈ খায় ফ্ৰাই কৰি। তাৰে এটা বনাম ৰেচিপি, আপোনালোকে চাই থাকিব। হাতী ভেকুৰী এইটো কণেই কয়। হাতীৰ নিচিনা ডাঙৰ এটা সৰু ভেকুৰী আছে, সেইটো সৰু সৰু। গতিকে এই চাই থাকিব আপোনালোকে হাতী ভেকুৰী ৰেচিপি। গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই ৰঞ্জনে স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল NR এণ্টাৰটেইনমেণ্ট মিক্সলৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো বজাই দিব। এইখিনি প্ৰথমে ধুই লৈছোঁ। ধুই পিনে এতিয়া দুডৰা কৰিম, কাটিম। এইখিনি এনেকৈ কাটি লৈছোঁ। আৰু এয়া হৈছে পিঁয়াজটো এনেকৈ ধৰণে কাটি ল'ব লাগিব। এইটো ডাঙৰ ডাঙৰকৈ। ইয়াত অলপমান আলু দিছোঁ। আলুটো মিহি মিহিকৈ পাতলা পাতলাকৈ কাটি লৈছোঁ। আৰু এয়া হৈছে ৰেড চিলি। এইটো হৈছে গৰম মছলা, এইটো জিৰা, এইটো মিট মছলা অকণমান দিছোঁ। আৰু এয়া হৈছে হালধি, অলপমান হালধি গুড়া, আৰু এয়া নিমখটো সোৱাদ অনুসৰি দিব লাগিব। আৰু এইখিনি গোটেইখিনি মিক্স কৰা হ'ব। মিক্স কৰি পিনে এতিয়া বনাবলৈ সাজু হৈছোঁ। সেইখিনি মানে হেৰি কৰি লৈছোঁ। আৰু এতিয়া মই বনাম এইখিনি, আৰু খাই কেনেকুৱা টেষ্ট পালে আকৌ জুতি লৈ চাম। গতিকে চাই থাকক। এইখিনি গোটেইখিনি এতিয়া কি কৰিম, এতিয়া সংমিশ্ৰণ কৰি দিছোঁ। গোটেইখিনি মিট মছলা অকণমান, হালধি গুড়া কম পৰিমাণে, অলপমান নিমখ দিছোঁ, তাৰপিছত জিৰা, ৰেড চিলি দিছোঁ অকণমান। এইখিনি পিঁয়াজখিনি এতিয়া ইয়াত আমি সংমিশ্ৰণ কৰিম। এইখিনি এতিয়া হাতেৰে মিক্স কৰি দিছোঁ। তেল বেছি দিব নালাগে ইয়াত। যেতিয়া অকণমান বেয়া যেন হ'ব, তেতিয়া এইখিনি দিব লাগিব। এতিয়া প্ৰথমে আলুখিনি দিছোঁ। জুইটো অকণমান কমাব লাগিব। এতিয়া দিম ভেকুৰীখিনি দিম এতিয়া। এতিয়া প্লেট এখন ঢাকি দিম অকণমান কিছু সময়ৰ কাৰণে, আৰু গেছটো অকণমান কমাই দিম। এতিয়া অলপমান শুকাওঁতে অকণমান এতিয়া নমাই দিব লাগিব। এতিয়া নমাই দিছোঁ এইখিনি। কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে? ইয়াত চাওঁ, মই বনালোঁ যিহেতু, এতিয়া মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাবলৈ। বা ছুপাৰ! আজি বহুত দিনৰ মূৰত বনাই চাইছোঁ এইটো এনেকৈ। ধুনীয়া আছে, বহুত ধুনীয়া আছে। আৰু আপোনালোকেও এনেকৈ খাই চাবচোন, এনেকৈ বনাই। আৰু যদি আপোনালোকে এই হাতী ভেকুৰী বনোৱাৰ যি প্ৰচেছটো চাই ভাল পালে
তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' মই দিয়াৰ লগে লগে আপোনালোকে যাতে পাই যায়। গতিকে আজিলৈ আহিছোঁ।